Hello everyone, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই মধুমিতা আৰু আজি ৰাতিপুৱাই মই মেখেলা চাদৰ পিন্ধি ব্লগটো ষ্টাৰ্ট কৰিছো কিয়নো আজি মোৰ দেউতাৰ বছৰেকীয়া সকাম মানে আজি দেউতাৰ শ্ৰাদ্ধ আৰু সেয়ে ৰাতিপুৱাই মই গা পা ধুই আজৰি হৈ বগা কাপোৰ পিন্ধি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু সকামৰ কাৰণে এযোৰ নেগেৰাৰ প্ৰয়োজন হৈছিল আৰু যোৱা কালিয়ে মই এইখন দোকানৰ পৰা এযোৰ নেগেৰা কিনি আনিলো যেহেতু প্ৰতি বছৰে দৰকাৰ হৈ থাকে আৰু সেই কাৰণে ভাবিলো এযোৰ নেগেৰা কিনি আনো আৰু এইখন দোকানৰ পৰা নেগেৰাযোৰ ললো আৰু দোকানত যেহেতু নেগেৰা নতুন নেগেৰাবিলাক অলপ ঢিলা কৰি ৰখা হয় আৰু সেয়ে যদি কোনোবাই কাস্টমাৰে লয় তেতিয়া হলে টাইট কৰি দিয়ে আৰু এইযোৰ নেগেৰা মই ললো আৰু তেওঁলোকে খুব ধুনীয়াকৈ টান কৰি দিলে আৰু এনেকৈ দুয়োটা নেগেৰা একেলগ কৰি বান্ধি দিছে যাতে মোৰ ঘৰলৈ আনিবলৈ সহজ হয় আৰু নেগেৰা কিনিবৰ কাৰণে আহিছিলোঁ দাদাৰ লগত আৰু দাদা আৰু মই এতিয়া গৈ আছো আৰু বাকী আৰু কেইটামান বস্তু বজাৰ কৰিব লগা আছে সেইকেইটা বজাৰো কৰি ল'ম আৰু বজাৰ কৰি প্ৰায় আন্ধাৰে হৈ গৈছেগে গোটেই দিনটো সকামৰ বজাৰ কৰিলো আৰু বাকী সকামত বহুতখিনি বজাৰ কৰিব লগা হ'ল মাহ প্ৰসাদৰ পৰা ধৰি শাক চব্জিলৈকে বহুতখিনি বজাৰ কৰিলো গোটেইখিনি বজাৰ কৰি আপোনালোকক দেখুৱাটো সম্ভৱ নহ'ল যেহেতু সকামত কিমান বহুত বেছি বস্তু বজাৰ কৰিব লাগে আৰু সেয়েহে গোটেইখিনি ৰাতি আন্ধাৰ হৈ যোৱাৰ কাৰণে ব্লগটো মই আধাতে সামৰিলো আৰু এতিয়া ৰাতিপুৱা মই গা পা ধুই আজৰি হৈ কাপোৰ মেখেলা চাদৰ পিন্ধি মই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি সকামৰ দিনটোত আমাৰ ঘৰৰ প্ৰতিজন সদস্য ব্ৰতত থাকে আৰু যিহেতু ব্ৰতত আছে ভাত পানী একো নাখায় সেইকাৰণে মই ভাবিলোঁ ঘৰৰ সকলোৰ কাৰণে মিল্ক শ্বেক বনাওঁ আৰু মিল্ক শ্বেক বনাবৰ কাৰণে মই দুটা চিৰিয়েল যোগাৰ কৰি লৈছোঁ যিহেতু বাৰীৰে হয় খুব ধুনীয়াকৈ গছতে পকা মই ছিঙি আনিছিলোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈ আছে গছতে পকা চিৰিয়েলটো খাবলৈ খুব ভাল লাগে আৰু এনেকুৱা ভিতৰতো খুব ধুনীয়াকৈ পকি গৈছে আৰু গুটিখিনি মই এৰুৱাই এটা মিক্সি জাৰত মই গোটেইখিনি টুকুৰা টুকুৰাকৈ চিৰিয়েলটো কাটি ল'লোঁ আৰু তাতে অলপমান মই দৈ গাখীৰ দি দিছোঁ দৈ গাখীৰৰ পানীটো দিয়া নাই কিন্তু অকল দৈখিনিহে মই তাত দি দিছোঁ অকণমান সৰহকৈয়ে দি দিছোঁ যিহেতু শ্বেকটোত গাখীৰ সৰহ হ'লে খাই ভাল লাগিব আৰু ইয়াতে মই সোৱাদ অনুসৰি অকণমান চেনি দি দিছোঁ আৰু ইয়াতে কেইটামান জাহাজী কল কুটি দি দিছোঁ আৰু এতিয়া গোটেইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু চাওকচোন খুব ধুনীয়া হৈছে আৰু ইয়াতে কেইটামান ডালিম গুটি দি দিছোঁ খাবলৈ খুব ভাল হয় আৰু এনেকুৱা এগিলাচ খালে গোটেই দিনটোৰ কাৰণে ভোক নালাগে আৰু এতিয়া বাকী ভকতসকল আহিছে বাহিৰত আৰু এয়া ভকতসকল আহি খুব ধুনীয়াকৈ বাহিৰতে নাম লৈছে আৰু এয়া মোৰ বা পুৰা একদম নেমু চেমু কাটি লৈছে এইখিনি নেমু পুৰা কামত ব্যস্ত হৈ আছে সেইকাৰণে তাইক উঠাব পৰা নাই আৰু ব্যস্ত পুৰা পাকঘৰৰ কামত পুৰা ব্যস্ত হৈ আছে আজি আৰু যিহেতু সকাম আৰু কিমান ভিৰ হৈছে আপোনালোকে গম পাইছে আৰু বাহিৰত নাম চলি আছে আৰু এতিয়া প্ৰসাদ বিলাব হৈছে বাকী মই আপোনালোকক যিমানখিনি পাৰিছো দেখুৱাইছো আৰু বাহিৰত নাম লৈ শেষ হোৱাৰ পিছতে সমূহ ৰাইজক প্ৰসাদ বিলোৱা হৈছে আৰু প্ৰসাদ বিলাই আজৰি হোৱাৰ পিছতে সকলো ৰাইজকে ভোজৰ ভাত বিলোৱা হৈছে আৰু প্ৰতি বছৰে আমি এনেকৈ ৰাইজক এসাঁজ খুৱাই আহিছোঁ আৰু এনেকৈ এসাঁজ ৰাইজক খুৱাবলৈ পালে মনটোৱে বহুত শান্তি পায় আৰু দেউতাৰ আমিও মনত এটা সান্তনা পাওঁ যে দেউতাই যাতে য'তেই নাথাকক দেউতা কুশলে থাকক দেউতাই আত্মাই সদগতি পাওক আৰু দেউতাৰ সুখৰ কাৰণে যেন আমি এইকণ কৰিছোঁ কৰিবলৈ পাই খুব ভাল লাগিছে আৰু বাহিৰতে ভকতসকলৰ কাৰণে ভোজৰ ভাত এনেকৈ বনোৱা হৈছিলে বাহিৰতে জুই ধৰি আৰু 2005 চনৰ পৰা আজি 2023 চনলৈকে দেউতাৰ অবিহনে ডাঙৰ হৈছে আমাৰ জীৱনত বহুতো সুখ দুখ পাৰ হৈ গৈছে যিহেতু আমি ল'ৰা ছোৱালীকেইটা বহুত সৰু সৰু হৈ আছিলোঁ আৰু মোৰ বয়স তেতিয়া 3 বছৰ হৈছিলে আৰু 3 বছৰ বয়স হৈ আছিলে আৰু বাৰ বয়স তেতিয়া 5 বছৰমান হৈছিলে তেতিয়া আমি বহুত সৰু সৰু হৈ আছিলোঁ আৰু ইমান সৰু ল'ৰা ছোৱালীকেইটাক মায়ে দেউতাৰ অবিহনে আমাক ডাঙৰ কৰিছে বহুত কষ্ট কৰি ডাঙৰ কৰিছে যিহেতু এতিয়া অলপ ডাঙৰ হৈছোঁ এতিয়া বুজি পোৱা হৈছোঁ যে মায়ে আমাক কিমান কষ্ট কৰি ডাঙৰ কৰিছিলে আৰু আজিৰ দিনটো ভালে কুশলে সকাম ভাগ পাৰ হ'ল আৰু এতিয়া আজৰি হৈ বাকী যিখিনি ভিতৰত কৰিব লগা কাম আছে কামখিনি কৰি লওঁগৈ
আৰু ঘৰৰ সকলো মানুহ কামত ব্যস্ত থকাৰ কাৰণে এয়া দেখিছেনে ওচৰৰ এই ভণ্টিকেইজনীৰ লগত ইহঁতে পূৰা মোবাইল চোৱাত ব্যস্ত হৈ আছে। ইমানেই বেছি ব্যস্তকৈ মোবাইল চাই আছে যে মাতিলেও নুশুনে মানে। আৰু ইহঁতে লগৰকেইজনীয়ে খেলি আছে যদিও মানে ইহঁতকেইটাই পূৰা মোবাইল চোৱাত ব্যস্ত, তললৈ কাৰ্টুনটো লগাই গোটেইকেইটা থোপ পাতি মোবাইল চাই আছে। দেখিছে আজিকালি ল'ৰা ছোৱালী পূৰা মানে মোবাইলটো লুকুৱাই থ'লেও উলিয়াই আনি পূৰা চাব জনা হ'ল মানে। চবৰে হাতে হাতে ডাঙৰ মানুহৰ নিচিনাকৈ মোবাইল লৈ লৈ চাই আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোক ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।